নমস্কাৰ জিৰাবিলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰত মাৰ্চেল বৰুৱা পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি মাৰ্চেল বৰুৱা পুনৰ চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতত চমন 25 জুনত আদালতত হাজিৰ হোৱা নিৰ্দেশ বৃহস্পতিবাৰে আদালতত হাজিৰ হ'ব লাগিব মাৰ্চেল বৰুৱা ফলপুৰত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেলে এবছৰৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল বৰুৱা আপত্তিজনক চিত্ৰাংকন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল 2024 চনৰ 10 নৱেম্বৰত মাৰ্চেল বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীত ভৰলমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাৰ্চেল বৰুৱাক অৱশ্য পিছত জামিন লাভ কৰিছিল মাৰ্চেল বৰুৱাই আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত সভ্য সমাজক লজ্জানত কৰা ঘটনা বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন লম্পট শিক্ষকতাৰ দৰে বৃত্তিত কালিমা খানিলে শিক্ষক দিলবৰ আলীয়ে নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শেহতীয়াকৈ নৱম শ্ৰেণীৰ 8 ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ 8 ছাত্ৰীয়ে লিখিত অভিযোগ দিয়াৰ পিছত পোহৰলৈ আহিল ঘটনা বিদ্যালয়ৰ অধ্যক্ষ মেহবুব হুছেইন থানাত দাখিল কৰে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট দিলবৰক ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য এটা গুৰুত্বপূৰ্ণ খবৰ কি আছে ইৰাণ আমেৰিকা ট্ৰাম্প আৰু মাছুদ পেজেছকিয়ানে মাজত স্বাক্ষৰ হ'ল চুক্তি 14 দফীয়া বুজাবুজিৰ চুক্তিত কি ভাল খবৰ আহিব ভাৰতৰ বাবে ইৰাণ আমেৰিকাৰ শান্তি চুক্তিত 15টা সিদ্ধান্ত 30 দিনৰ ভিতৰত আমেৰিকাই প্ৰত্যাহাৰ কৰি লাগিব লেবাননকে ধৰি সকলো গোটৰ বিৰুদ্ধে সামৰিক অভিযান স্থায়ীভাৱে বন্ধ কৰা নোহোৱা সময়ৰ দৰে হৰমুজ প্ৰণালী চলিব জাহাজ 60 দিনলৈ মাচুল নোহোৱালৈকে জাহাজ চলাচল কৰিবলৈ দিব লাগিব ইৰাণে প্ৰস্তুত কৰিব নোৱাৰিব পাৰমাণৱিক অস্ত্ৰৰ পৰা আঁতৰোৱা হ'ব সকলো ধৰণৰ পাৰমাণৱিক সামগ্ৰী ৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তত্বাৱধানত সামগ্ৰী আঁতৰোৱাৰ কাম ইৰাণৰ পুনৰনিৰ্মাণৰ বাবে আমেৰিকাই দিব $30 বিলিয়ন পুঁজি আমেৰিকাই বাতিল কৰিব ইৰাণৰ ওপৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা চূড়ান্ত চুক্তিত উপনীত হ'বলৈ 60 দিনৰ সময় ধাৰ্য